জাতীয় পতাকাৰ অশোক চক্ৰত থকা ২৪ডাল দণ্ডৰ অৰ্থ কি আপুনি বাৰু জানেনে? যদি নাজানে মই আপোনালোকক ক'ম, কিন্তু তাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। জাতীয় পতাকাত থকা ২৪ডাল দণ্ডৰ প্ৰথম দণ্ডটোৰ অৰ্থ হৈছে প্ৰেম, দ্বিতীয় দণ্ডটোৰ অৰ্থ হৈছে সাহস, তৃতীয় ধৈৰ্য, চতুৰ্থ শান্তি, পঞ্চম মহামতিত্ব, ষষ্ঠ কল্যাণ, ৭ নম্বৰ বিশ্বাস, ৮ নম্বৰ উদাৰতা, ৯ নম্বৰ নিস্বাৰ্থতা, ১০ নম্বৰ আত্মসংযম, ১১ নম্বৰ আত্মত্যাগ, ১২ নম্বৰ সত্য, ১৩ নম্বৰ শুদ্ধ, ১৪ ন্যায়, ১৫ দয়া, ১৬ লাৱণ্য, ১৭ নম্ৰতা, ১৮ সমানুভূতি, ১৯ সহানুভূতি, ২০ ধৰ্মীয় জ্ঞান, ২১ মূল্যবোধ, ২২ ঐশ্বৰিক জ্ঞান, ২৩ ঈশ্বৰলৈ ভয় আৰু ২৪ আৰু শেষৰটো হ'ল আশা। বন্ধুসকল, আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক স্তম্ভত থকা এই ২৪টা দণ্ডৰ অৰ্থ মই কৈ দিলোঁ, সকলোৱে মনত ৰাখিবলৈ চেষ্টা কৰিব।